নমস্কাৰ মই ফাৰ্ডিনে আপোনালোকক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল অসমীয়া পাঠশালালৈ আজি আমি আলোচনা কৰিম ক্লাছ 10 সায়েন্সৰ লাইট নামৰ চেপ্টাৰটো য'ত আমি আজি পঢ়িম ইমেজ ফৰ্মেশনৰ বিষয়ে য'ৰ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কিছুমান টাৰ্মছৰ বিষয়ে যি টাৰ্মছ নোহোৱাকৈ আমি ইমেজ ফৰ্মেশন পঢ়িব নোৱাৰিম তেন্তে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমি আলোচনা কৰিবলৈ লোৱা প্ৰথম টাৰ্মটো হৈছে পোল পোল মানে আমি সাধাৰণতে বুজো যে যোনখন স্ফেৰিকেল মিৰৰ আছে তাৰ চেণ্টাৰটোকে পোল বুজা যায় আমি পোলক PD ডিনোট কৰোঁ আৰু এই পোল সাধাৰণতে স্ফেৰিকেল মিৰৰখনতেই পৰে আহক আমি এবাৰ ইংৰাজী ডেফিনেশ্যনটো চাই লওঁ Pole, it is the center of the reflecting surface of a spherical mirror. It lies on the surface of the mirror and it is usually denoted by P. এতিয়া আমি যোনটো টাৰ্ম পঢ়িম হেতু হ'ল center of curvature. সাধাৰণতে যোনটো স্ফেৰেদি ৰিফ্লেক্টিং সাৰফেসখন বনোৱা যায় সেই স্ফেৰটো চেণ্টাৰটোকে center of curvature কোৱা যায় center of curvature CD ডিনোট কৰা যায় আৰু এই center of curvature টো মিৰৰখনৰ এটা পাৰ্ট নহয় মন কৰিব এই center of curvature টো মিৰৰখনৰ বাহিৰত পৰে কনকেভ মিৰৰৰ কাৰণে center of curvature টো মিৰৰখনৰ লেফট সাইডে পৰে আৰু কনভেক্স মিৰৰৰ ক্ষেত্ৰত center of curvature টো মিৰৰখনৰ ৰাইট সাইডে পৰে এতিয়া আমি এবাৰ ইংৰাজী ডেফিনেশ্যনটো পঢ়ি দিও the center of the sphere formed by the reflecting part of a spherical mirror is called center of curvature it is generally denoted by C It is not a part of the mirror and it lies outside the reflecting surface of the mirror. For a concave mirror, it lies in front of the mirror. এতিয়া আমি আলোচনা কৰিবলৈ লোৱা তৃতীয়টো টাৰ্ম হৈছে the radius of curvature. Radius of curvature definition to center of curvature definition লগত মিল আছে আমি যোনটো center of curvature definition টো পঢ়িছিলো তাৰ definition টো এটো আছিল যে যোনটো স্ফেৰডি ৰিফ্লেক্টিং সাৰফেসখন বনোৱা যায় সেই স্ফেৰটোৰ চেণ্টাৰটোকে center of curvature কোৱা যায় কিন্তু radius of curvature ক্ষেত্ৰত যোনটো স্ফেৰডি ৰিফ্লেক্টিং সাৰফেসখন বনোৱা যায় সেই স্ফেৰটোৰ ৰেডিয়াছটোকে radius of curvature বোলা যায় আৰু এই radius of curvature-ক r দি ডিনোট কৰা যায় এতিয়া আমি আহক এবাৰ ইংৰাজী ডেফিনেশ্যনটো পঢ়ি দিও The radius of curvature It is the radius of the sphere formed by the reflecting part of the sphere. It is represented by r. এতিয়া আমি আলোচনা কৰিবলৈ লোৱা fourth definition টো হৈছে principal axis. Principal axis-ক আমি সাধাৰণতে এনেকুৱা বুজো যে সেই straight line-ডাল যোনে pole আৰু center of curvature-ক স্পৰ্শ কৰি যায় এতিয়া আমি ইংৰাজী ডেফিনেশ্যনটো পঢ়ো It is the straight line passing through the pole and center of curvature of the spherical mirror. এতিয়া আমি আলোচনা কৰিবলৈ যোৱা অন্তিম ডেফিনেশ্যনটো হৈছে focal length কিন্তু focal length জানা আগত আমি জানিব লাগিব যে ফোকাস কি হয় ফোকাস হৈছে যেতিয়া এটা লাইট ৰে প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেল দি যায় আৰু এখন কনকেভ মিৰৰত ৰিফ্লেক্ট হোৱা পিছত প্ৰিন্সিপাল এক্সিছৰ যোনটো পইণ্টত কাটে সেই পইণ্টটোকে ফোকাস বোলা যায় আৰু ইংৰাজীত এবাৰ আমি ডেফিনেশ্যনটো চাওঁ The principal focus of a concave mirror is the point where a ray of light parallel to the principal axis will converge to the focal point. তেন্তে আহক এতিয়া আমি focal length টো ডিসকাস কৰি লওঁ focal length হৈছে pole আৰু principal focusৰ মাজৰ দৈৰ্ঘ্য আৰু আমি ইয়াক small f দি ডিনোট কৰোঁ তেন্তে আহক এতিয়া আমি লাষ্ট আৰু ইংৰাজী ডেফিনেশ্যনটো পঢ়ি লওঁ focal length হৈছে It is the distance between the pole and principal focus of the concave mirror. It is denoted by f. তেন্তে আজি ভিডিঅ'টো আমি ইমানতে সামৰিছো আশা কৰিছো তোমালোকে বুজি পাইছা আকৌ লগ পাম নেক্সট ভিডিঅ'ত য'ত আমি পঢ়িম ৰুলছ অফ ইমেজ ফৰ্মেশনৰ বিষয়ে এতিয়ালৈকে পঢ়ি থাকা